নমস্কাৰ। আজি জুবিন দা বিষয়ে কেইটামান ক'বলৈ ভিডিঅ'টো বনাইছোঁ। জুবিন দা গাত কি ভুল আছিলে? জুবিন দাক যে মাৰি পেলাব লগা হ'ল যে কি ভুল আছিলে? জুবিন দাটো একো ভুল নাই, মানুহৰ ৰাইজক সহায় কৰে, গান গোৱা মানুহ, অসমৰ এজন বিখ্যাত বুলি ক'ব লাগিব গায়ক। হলিউড, বলিউড, আছামিজ সব গানেই গায়। 40,000 অধিক থাকিলেও বা কম নাথাকিব পাৰে মোৰ হিচাপত গান গোৱা। কি ভুল আছিলে জুবিন দাক মাৰি পেলাব লগা হ'ল যে? এই অসুৰ পাণ্ডৱকেইটাই লুটিলে আৰু লগতে মাৰিও পেলালে। এইকেইটা কি বুলি ক'ম? এইটাক ক'বলৈ ভাষা নাই। এইটাক অসুৰ বুলি কৈছোঁ মই, অসুৰ। জুবিন দাই কেতিয়াও ধনী মানুহ নেদেখুৱায় আৰু হিংসা নাই জুবিন দা। সদায় ফুটপাথতে ভাত খায় বা যিকোনো খায় আৰু যেনিবা ফুটপাথত চাহ তামোল কিবা কিবি, অকল দুখীয়া মানুহৰ লগত থাকিব বিচাৰে জুবিন দাই। ভিডিঅ'টো চাই লওক। ফুটপাথত নাস্তা কৰিছে। জুবিন দা এজন বহুত ফূৰ্তিৱালা মানুহ আছিল। বহুত ফূৰ্তি কৰি থাকে, বহুত আনন্দ কৰি থাকে জুবিন দাই। ইমান ফূৰ্তিৱালা মানুহজনক এনেকৈ মাৰি পেলাব লাগে নেকি? অসুৰ চালা। জয় জুবিন দা। জুবিন দা য'তেই আছা তুমি ভালকৈ থাকা। আপোনাক বহুত আমি মিছ কৰি থাকোঁ। আমি সদায় মিছ কৰিম আপোনাক। অসম জীয়াই থকালৈকে আপোনাক মিছ কৰিয়ে থাকিম। অসমৰ ৰাইজে আপোনাক মিছ কৰিয়ে থাকিব অসম জীয়াই থকালৈকে। জয় জুবিন দা, জয় অসম।